উত্তৰ পূৰ্বাঞ্চলৰ হৃদয়ত নীলা পাহাৰৰ কোলাত বিস্তৃত আসামৰ ঐতিহাসিক টি গাৰ্ডেনবোৰ, যিবোৰ মাত্ৰ চাহপাতৰ ক্ষেত্ৰ নহয়, এটা সভ্যতা, এটা সংস্কৃতি আৰু সহস্ৰজন লোকৰ জীৱন জীৱিকাৰ মূল আধাৰ। আসামৰ টি গাৰ্ডেনৰ ইতিহাস আৰম্ভ হয় 1800 শতিকাত। তেতিয়া ব্ৰিটিছৰ শাসন, নতুন বাগিচাৰ জন্ম, চাহৰ সুগন্ধৰ সৈতে জন্ম ল'লে টি গাৰ্ডেনৰ শ্ৰমিক সমাজ। ব্ৰিটিছৰ লগত আসামৰ মাটি, আসামৰ বতাহ, আসামৰ মানুহ মিলি সৃষ্টি কৰিলে বিশ্ববিখ্যাত আসাম টি। কিন্তু এই ইতিহাস অন্তৰালে আছে অমানৱীয় পৰিশ্ৰম, ইচ্ছাশক্তি আৰু শতাব্দীৰ সংগ্ৰাম, যি কাৰণে টি গাৰ্ডেনৰ প্ৰতিটো চাহপাত আছে এক গোপন ইতিহাস। টি গাৰ্ডেনৰ দিনটো সূৰ্য উঠাৰ আগতে আৰম্ভ হয়। পুৱা 4:30 লাইম কলনীৰ বাতি জ্বলিব, চোলা চকী জ্বলিব, দেউতাকে ল'ৰা ছোৱালীক গাখীৰ গৰম কৰি দিব, মাক ধাইসকলে পাত তোলাৰ প্ৰস্তুতিত ব্যস্ত হ'ব। এই দৃশ্যবোৰ আসামৰ টি গাৰ্ডেনৰ শ্বাস প্ৰশ্বাস। ঘড়ীত 6টা বাজিল, বাগিচাৰ পথবোৰে জনাই আজিও এটা নতুন যুদ্ধ আৰম্ভ। টি গাৰ্ডেনৰ শ্ৰমিকৰ কাম বাহিৰত চাওঁতে লাগে সহজ বুলি, কিন্তু বাস্তৱত এইটো এটা কঠিন ধৈৰ্যৰ পৰীক্ষা। পাত তোলা, বাছনি কৰা, পিঠিত 15-20 কেজি বোঝা লোৱা, ঘণ্টা ঘণ্টা ৰ'দত, বৰষুণত, ধূলিত, এই ব্যস্ততাই গঢ়ি তুলিছে আসাম টিৰ চমুপথাৰ। দুপৰীয়াৰ তাপ, চাহ গছৰ পাতে পৰি জ্বলিছে, কিন্তু কাম থমকেনে নাই। শ্ৰমিকৰ টাৰ্গেট পূৰণ নকৰিলে হাজিৰা নাপায়। বিশ্ৰাম সম্ভৱ, কিন্তু সীমিত। এজন মাক, পিঠিত বোজা, মূৰত গামোচা, তথাপি মুখত হাঁহি। এই হাঁহিটো আসাম টিৰ সঁচা পৰিচয়। পাত তোলাৰ পিছত আৰম্ভ হয় টি প্ৰচেছিং, ৱেটাৰিং, ৰলিং, ফাৰ্মেণ্টেশ্যন, ড্ৰাইং। প্ৰতিটো ধাপেই নিখুঁত সম্বন্ধিত আৰু কামৰ সময়ৰ লগত যুদ্ধ। এই সম্পূৰ্ণ প্ৰক্ৰিয়াই চাহপাতক বান্ধে এক স্বতন্ত্ৰ স্বাদ, যাক সমগ্ৰ বিশ্ব জানে আসাম টি বুলি। চাহপাতৰ অন্তৰালত আছে মানুহৰ কষ্টৰ গোন্ধ। এজন পিতা দিনটোৰ হাজিৰালৈ ঘৰত আলু অমিতা কঢ়িয়াই নিয়ে। এজন মা দুটা হাতত কেঁচা চাহপাতৰ গোন্ধ লৈ সন্তানৰ ভৱিষ্যতৰ স্বপ্ন দেখে। টি গাৰ্ডেনৰ শ্ৰমিকে বাগিচাত পাত তোলে, কাৰখানাত পাত শুকাই, জীৱনত আশা ৰাখে। চাহৰ প্ৰতিটো কাপত আসামৰ মাটি, আসামৰ গোন্ধ আৰু অসংখ্য শ্ৰমিকৰ পৰিশ্ৰম আছে। আবেলি 4টা, দিনটো শেষ হয়। গতানুগতিক হাঁহনি থাকনি, দুখ দৰ্শনা লুকাই আসামৰ চাহপাতৰ ভিতৰত। শ্ৰমিকসকল ঘৰত ফুৰে, হাঁহে, ৰান্ধে, চুটাচুটি সপোন দেখে, আৰু কালি একে যুদ্ধ, একে বাগিচা, একেই চাহপাত। আসাম টি মাত্ৰ এক জুলীয়া চাহ নহয়, এটা সংস্কৃতি, এটা পৰিচয়, এটা জীৱন। যদি এই ভিডিঅ'টোৱে আপোনাৰ মনত টি গাৰ্ডেনৰ সত্য ছবি মনত পেলাই দিয়ে, তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ ছাপৰ্টে মোক এনে ডকুমেণ্টাৰী ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে। ধন্যবাদ। এপাক আসামৰ মাটিৰে, এপাক আসামৰ মানুহেৰে।